এয়া ময়ূখ পাটগিৰি অসম জ্ঞান বিকাশ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। তেওঁ নিজে এখন টেবুল ফেন তৈয়াৰ কৰিছে। এতিয়া তেওঁ নিজে ক'ব কিদৰে তেওঁ টেবুল ফেনখন তৈয়াৰ কৰিছিল। ফাৰ্ষ্টতে এখন কাৰ্ডবৰ্ডেৰে ফেন বনাই ল'ব। তাৰে মটৰৰ ইটো চাইজৰ ফুটা কৰি ল'ব। ফুটা কৰি এটা বেটাৰী ল'ব আৰু মটৰটোত ফেনখন সোমাই দিব। আৰু এই মটৰটো ৰিমট কণ্ট্ৰল কাৰত চবতে পাই যাব। এইয়া তেওঁ বনোৱা টেবুল ফেনখন এতিয়া ঘূৰিব লাগিছে। তেওঁ সঁচাই এজন বৰ অসাধাৰণ ছাত্ৰ। তেওঁৰ কাৰ্য দেখি আমি অতিভূত হৈ পৰিছোঁ। সঁচাই তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।